হাই হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমাৰ ভাদ মাহত ভাগৱত পাঠ সামৰণি হৈছে আৰু আহি আজি আপোনালোকৰ ওচৰত যিমানখিনি পাৰোঁ চেষ্টা কৰিম দেখাবলৈ ভাদ মাহৰ আজি ভাগৱত সামৰণি পৰিৱেশটো। আৰু আপোনালোকে লগ পাব এইজন পল্লৱজ্যোতি বৰা, লগত এজন দেৱাশীষ বৰা। তেওঁলোক দুইজনে সুন্দৰ কণ্ঠৰেদি পাঠ আৰম্ভ কৰিব আৰু যিমানখিনি পাৰোঁ আপোনালোকক মই ভাগৱতৰ এই সুন্দৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। ধন্যবাদ। পবিত্ৰ ভাদৰ মাহত আজি যিহেতু আপোনালোকে গম পাইছেই, জোলাগাঁও বৰনামঘৰত আজি ভাগৱত সামৰণি অনুষ্ঠান। গতিকেলৈ আজি ভাগৱত সামৰণি অনুষ্ঠানৰ মাজভাগলৈ আমি আহি উপনীত হৈছোঁহি। আহক তেনেতে আমি পাঠৰ মাজলৈ আগবাঢ়ি যাওঁ। ৰসত জীৱন চতুৰ সেইজনেহে ইয়াক ক'ত পাব। সাধু সংগে যত্ন কৰি কৃষ্ণ কথা কৰ্ণ ভৰি সমস্ত পদ কৰা বিনা গুৰু চৰণে সাধু সং মনোহৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। সাধু সং ভকতৰ সমতে ইয়াত পাব। ভকতৰ সংবিনা ভাগৱতৰ তত্ত্ব। সেই ভাগৱত বৈকুণ্ঠৰ পৰা আহি ভোকমুখে ভূমিত জন্ম হ'ল আৰু ভোকে পৰীক্ষিত যেতিয়া ব্ৰহ্মশাপত পৰিলে, তেতিয়া পৰীক্ষিতক ক'বলৈ যাওঁতে উগ্ৰ স্বভাৱতে শুনি আছিলে। উগ্ৰ স্বভাৱতে মনোহৰহঁতক, মনোহৰতে পৰমানন্দই বিশ্বভাৰতীক, বিশ্বভাৰতীয়ে পৰমহংসক, নিসিংহে পৰমহংসক, পৰমহংসই জগন্নাথ ব্ৰহ্মভূতাচাৰ্য জগন্নাথ মহাপ্ৰভু আৰু জগন্নাথ মহাপ্ৰভুৱে শংকৰদেৱলৈ শ্ৰীমদ ভাগৱত গীতা আৰু বিষ্ণু সহস্ৰ নাম বৃত্তান্ত মাহজোৰা পদযাত্ৰাই জগন্নাথ পুৰীৰ পৰা আনি গুৰুজনাক দিলেহি আৰু গুৰুজনাই পাই আজি আমালৈ এইদৰে নিজৰ ভাষাত লিখি এইদৰে থৈ গ'ল কাৰণে আজি আমি পঢ়িবলৈ পাইছোঁ, নহ'লে আমি পঢ়িবলৈ নাপালোঁ। গুৰুজনাই বৰ অশেষ কষ্ট কৰি সাঁচি পাতত এই ভাগৱত লিখি আমালৈ থৈ যোৱাৰ কাৰণে আজি আমি পঢ়িবলৈ পাইছোঁ। ইয়াৰ ৰস আমি পাঠ কৰিবলৈ পাইছোঁ, ইয়াৰ ৰসক আমি ফুল যাবলৈ পাইছোঁ, নহ'লে আমি এই ভাগৱত 12টা স্কন্ধ, 303টা অধ্যায় আছে। এই ভাগৱতৰ 12টা স্কন্ধ আৰু 303টা অধ্যায়। ভাগৱতৰ 12টা তত্ত্বৰে গঠিত। ভাগৱত 12টা অক্ষৰ ভাগৱত। ওম নমো ভগৱতে বাসুদেৱায়। 12 অক্ষৰ, 12 স্কন্ধ আৰু 12টা তত্ত্ব, জ্ঞান বিজ্ঞান তদং ৰহস্য, গুণ ক্ৰিয়া জাতি দ্ৰব্য, মায়াকৰণ জীৱ ইষ। এই ভাগৱত পৰীক্ষিতৰ যোগেদি পৃথিৱীলৈ আহিলে আৰু এই পৰীক্ষিতৰ যোগেদি পৃথিৱীলৈ অহাৰ প্ৰথম স্কন্ধত মই কেৱল চমুকৈ আনিলোঁ। প্ৰথম স্কন্ধত
পৰীক্ষিত যেতিয়া ব্ৰহ্মশাপত পৰিলে, পৰীক্ষিতক ভাগৱত শুনাবলৈ যাওঁতে তেওঁ পৰীক্ষিতক ক'লে যে তুমি এই 7 দিন ভাগৱত শ্ৰৱণ কৰা। আৰু পৰীক্ষিতক কেতিয়া কৈছিলে? কৃষ্ণ বৈকুণ্ঠ পুৰাণৰ 30 বছৰৰ পাছত ভাদ মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমা। সেইকাৰণে ভাদ মাহটো পবিত্ৰ মাহ। আৰু সেই ভাদ মাহতে পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰি মহাপৰায়ণ হৈছে। তাৰপাছত কৃষ্ণ বৈকুণ্ঠ পুৰাণৰ 200 বছৰৰ পাছত গোকৰ্ণই দুন্দুকাৰী পেটৰ জুনিৰ পৰা উদ্ধাৰৰ অৰ্থে 7 দিন ভাগৱত পাঠ শ্ৰৱণ কৰিলে। আৰু ফলত ভাগৱতৰ গুণনাম শ্ৰৱণৰ ফলত পাপী দুন্দুকাৰী পেটৰ জুনিৰ পৰা উদ্ধাৰ পাই এজন তুলন্ত কাই হৈ দিব্যৰূপ হৈ দেখা দিয়ে। তাৰপাছত ভাগৱত তাৰ 30 বছৰৰ পাছত 200 বছৰৰ 30 বছৰৰ পাছত সনকাদি ঋষিসকলে 4 সিদ্ধই ঋষি সমষ্টিৰ আগত ভাগৱত 7 দিন কৰিলে। তাৰপাছত ভূতে হনুক প্ৰমুখ্যে 28,000 ঋষিয়ে গ'ল। যেতিয়া ভূতে পৰীক্ষিত আগত কৰিছিলে তেতিয়া 32,000 ঋষি তাত গোট খাইছিলে। পৰীক্ষিত মহাপৰায়ণ হ'ল, সকলো ঘৰা-ঘৰি গ'ল, সকলোৱে নিজৰ নিজৰ কৰ্মকাণ্ডত লাগিলে। কৰ্মকাণ্ড কৰোঁতে কৰোঁতে গা ধোৱা বৰণীয়া হ'ল, কিন্তু কৃষ্ণক দেখা নাপায়। তেতিয়া হনুক প্ৰমুখ্যে 28,000 ঋষিয়ে সেই কাহানিতে পৰীক্ষিতক কওঁতেই তোমালোকে যদি ভৱিষ্যতলৈ ভাগৱত শুনিবলৈ বিচৰা তেতিয়াহ'লে সেইজন সকলোৱে ভোট তেওঁক সমাজলৈ আহিবলৈ দিয়া নাই। ঋষিমুনিসকলে তেওঁ একদম মেমূৰত বহি সেইজনকে সেইজনৰ পৰাই তোমালোকে ভাগৱত পঢ়িব পাৰিবা। সেই কথাটো শুনিবৰ কাৰণে হনুক প্ৰমুখ্যে 28,000 ঋষিয়ে সেই ভূতক সকলোৱে ভূতক আনি